জুবিনদাৰ দুখৰ লখিমী গৰিমা বৌ, তুমি কেনেকৈ ইমান নীৰৱ হৈ আছা? কেনেকৈ ইমান নিশ্চুপ হৈ থাকিব পাৰিছা? আজি গোটেই অসমে কান্দিছে। কোনো এজন ব্যক্তি এনে নাই যাৰ চকুত চকুপানী নাই। সকলোৱে কান্দিছে, একেবাৰে সৰু ল'ৰাটোৰ পৰা একেবাৰে বৃদ্ধ বয়সৰ লোকসকললৈকে সকলোৰে চকুত চকুপানী। সকলোৰে এটাই দাবী যে আমাৰ জুবিনদাৰ ন্যায় লাগে, আমাক ন্যায় লাগে। কিন্তু তুমি কেনেকৈ ইমান নীৰৱ হৈ থাকিব পাৰিছা? ইমানবোৰ প্ৰমাণ পোৱাৰ পিছতো তুমি কিয় ইমান নীৰৱ হৈ আছা, ইমান নিশ্চুপ হৈ আছা? সেই কথাই কিন্তু আমাক একেবাৰে খুলি খুলি খাইছে। আমি তোমাৰ সাহস হ'ব বিচাৰোঁ প্ৰতিটো ক্ষণত। যি জুবিনদাৰ এই ন্যায়ৰ যুঁজখনত আমি তোমাৰ সাহস হৈ তোমাৰ কাষত থিয় হৈ থাকিব বিচাৰোঁ। যদি কোনোবা এটা সময়ত যদি তুমি দুৰ্বলো হৈ যোৱা নহয়, যাতে সেই সময়খিনিত আমি তোমাৰ কাষত থাকোঁ। কিন্তু তুমি ইমান নীৰৱ হৈ আছা। প্ৰথমতে এইবোৰ তথ্য পোৱাৰ পাছত তুমি আগবাঢ়ি আহিব লাগিছিল আৰু ক'ব লাগিছিল যে মোক ন্যায় লাগে। কিন্তু এতিয়া ইমান মনে মনে থকা দেখি আমাৰ সকলোৰে মনত বিভিন্ন ধৰণৰ প্ৰশ্ন আহিছে। বিভিন্নজনৰ মনত বিভিন্ন প্ৰশ্ন কিন্তু উদয় হৈছে। তোমাৰ মনত কি আছে আমাক জনোৱা, তুমি কি বিচাৰিছা? যেনেকৈ নহওক লাগিলে আমি কিন্তু সদায় তোমাৰ লগত আছোঁ। জুবিনদাৰ বৌৰ লগত সদায় থাকিম আৰু সদায় আছোঁ।